হঠাৎ ডাঙৰ মানুহ হৈ উঠা মানুহবোৰৰ পৰা সাৱধান, কাৰণ সিহঁতে পাহৰি যায় সিহঁতৰ আগৰ অৱস্থা। কোনো ধৰ্মও বেয়া নহয়, বেয়াটো মানুহ হয়, আৰু বেয়া মানুহৰতো কোনো ধৰ্মও নাথাকে। নিজৰ চৰিত্ৰ এনেকৈ গঠন কৰা যে অন্ধকাৰ ঘৰ এটাত এজনী ছোৱালী তোমাৰ সৈতে নিজকে ছেফ বুলি ভাবে। কাৰোবাক কন্দোৱাৰ আগত এটা কথা সদায় মনত ৰাখিবা, চকু পানীয়ে সদায় অভিশাপে দিয়ে। ছোৱালীবোৰ মাল নহয়, ছোৱালীবোৰ হৈছে তাৰ দেউতাৰ দ্বিতীয় মা। আঘাত পাহৰি গলেও যিয়ে আঘাত দিয়ে তাক কেতিয়াও পাহৰিব পৰা নাযায়।